আকৌ চকুপানী ঢুকিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ সংসদীয় বৈঠকত চকুলো বৈ আহিল নৰেন্দ্ৰ মোদীৰ হিমাচল প্ৰদেশ গুজৰাটৰ নিৰ্বাচনৰ বিজয়ৰ পিছত কিয় কান্দিবলগীয়া হ'ল মোদীয়ে চাওক আমাৰ বিশেষ ৰিপৰ্ট আকৌ কান্দিলে মোদীয়ে বিজেপিৰ সংসদীয় বৈঠকত চকুলো মোদীৰ मैं एडवाइस से प्रार्थना करता हूं वो शब्द उपयोग न करें এবাৰ দুবাৰ নহয় তিনিবাৰকৈ চকুলো টুকিলে প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশত বিপুল জয় কানে কান মাৰি হলেও গুজৰাটতো পুনৰ ক্ষমতা দখল কৰিলে বিজেপিয়ে বিজয় উৎসৱ পালন কৰিলে বিজেপিয়ে ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম বৈঠক বিজেপি সাংসদৰ সৈতে সকলোৱে আশা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে উৎসাহজনক কথা ক'ব আনন্দৰ বাৰ্তা দিব প্ৰধানমন্ত্ৰীৰ প্ৰৱেশৰ লগে লগে সকলোৱে হাত চাপৰিৰে সম্ভাষণ জনালে মোদীক জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানী আৰু দলৰ সভাপতি অমিত শ্বাহৰ কাষতে বহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পিছে আসন গ্ৰহণ কৰাৰ পিছতে মোদীৰ আন এক ৰূপ প্ৰত্যক্ষ কৰিলে উপস্থিত সাংসদসকলে চকুলো টুকিলে প্ৰধানমন্ত্ৰী মোদীয়ে ভাবুক হৈ পৰা প্ৰধানমন্ত্ৰী মোদীলৈ চাই ৰল সকলো মোদীয়ে সোঁৱৰণ কৰিলে যুৱ অৱস্থাৰ পৰা কৰা ৰাজনীতিৰ কথা বৰ্তমান ইহ সংসাৰ ত্যাগ কৰা পুৰণা সংগীকো স্মৰণ কৰিলে গুজৰাটৰ 26খন লোকসভা আসনৰ 20খন আসন লাভ কৰাৰ পিছত অটল বিহাৰী বাজপেয়ীয়ে তেওঁক চাব্বাছ দিয়াৰ কথাও সোঁৱৰিলে আবেগবিহ্বল হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী পূৰ্বেও মোদীক দেখা গৈছিল এই ৰূপত লোকসভা নিৰ্বাচনত জয় হৈ সংসদৰ চেণ্ট্ৰেল হলত বক্তৃতা দি কান্দিছিল প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী মোদীয়ে প্ৰধানমন্ত্ৰীৰ এই কান্দোনৰ ব্যাখ্যা আগবঢ়ালে মোদী ভক্ত মন্ত্ৰী গিৰিৰাজ সিঙে মন্ত্ৰী গিৰিৰাজৰ মতে ৰাহুলৰ দৰে ৰাজ পৰিয়ালৰ পৰা অহা নাই মোদী সেয়ে তেওঁৰ কণ্ঠ মনত আবেগ আছে নিউজ ডেস্ক ৰিপৰ্ট DY365